বাইদেউ আহি পোৱা নাই তো। তাকেইতো। ঠিক আছে আৰু তেনেহ'লে আমি গানে মাৰো। তই আৰু কি গান মাৰায়ে? তে সকলোৱে যদি গান মাৰে মইনো কি কৰো? গানে মাৰো। যাই যদি যাব দে, খুৰী বাইদেউৰ বাৰীৰ পৰা এটা চুৰ কৰিম দে, নিমখ জ্বালা হানি তই কি উল্টা উল্টা নমস্কাৰ দিছা? নহয় বাইদেউ, উল্টা পাল্টা নমস্কাৰ দিছো বাইদেউ। কিয় দিছা? মানে বাইদেউ আমি সকলোৱে উল্টা পাল্টাকে বহি আছো ন, সেইকাৰণে উল্টা পাল্টা নমস্কাৰ দিছো। বা বঢ়িয়া দে। ৰচোন তুমি কোনোবা এটা কৈছা নহয় আমাৰ বাৰীৰ পৰা ঔটেঙা চুৰ কৰিম বুলি। বাইদেউ মইতো কনাই, আহুও কনাই। দে হ'ব দে হ'ব দে হ'ব দে যাই যি কৈছা আৰু আন নকবি। দে হ'ব দে তুমি কেইটামান মোক প্ৰশ্ন উত্তৰ দি। বাইদেউ উত্তৰটো আমি এৰি থৈ আহিলো। কি ক'বা আহিছা এইগিলা হেন? বাইদেউ আমিতো উত্তৰ দিশত এৰি আহিলো, এতিয়া আমি দক্ষিণহে আহিলো। হেই গাদাহঁত, তোহাক মই সেই সোধা নাই, তাক প্ৰশ্নৰ উত্তৰ সুধছো, দিশ উত্তৰ সোধা নাই। বগী তই ABCD খন মাতচোন। বাইদেউ এইটো জেড। কি মাতলি তই এৰ পৰা জেডক লগি 26টা আখৰ গোটেই মাত পাৰছো, তই আৰু এইটো জেডতে শেষ কৰলি। কিয় বাইদেউ আপুনি কৈছে 26টা আখৰ হ'লে এইটো জেডে হ'ব? হ'ব দে। বগী কাষতটো তই পানীৰ সংকেতটো ক। HIJKLMNO। বাইদেউ কি মাতলি তই এইটো হ'ল H2O। বাইদেউ এই যদি এৰ পৰা জেডৰ লগি গোটেই মাতবা লাগে তেতিয়াহ'লে ময়ো এইচৰ পৰা অৰ লগি গোটেই এটা মাতবা লাগব। ঐ গাধাহঁত, তুমি কিবা ঘৰত পঢ়ি আহা? বাইদেউ ৰাতিপুৱা আপোনাৰ ঘৰত ঘৰ সাৰি বাচন ধুই, আৰু বাইদেউ কানি কাপোৰ ধুব লাগে না আপোনাৰ ঘৰত? আৰু বাইদেউ আপোনাৰ পথাৰৰ মাটি ধোৱা ফুটবা লাগে নহয়, সেইকাৰণে বাইদেউ আমি পঢ়িবা সময় নাপাওঁ। হ'ব দে কাৰো আগত নকবি এইগিলা কথা দে। তুই কচোন ডিচিপ্লিন কাক বোলে? ডিচি যিখন লাইনত অহা যোৱা কৰে তাকে ডিচিপ্লিন বোলে। খাই এলিয়ে তয়ে। বাইদেউ গোটেইখিনি খানাই দিয়ক। চুপ। তই কচোন শিল্পী কাক বোলে? যাই শিল্পী খাব পাৰে তাকে শিল্পী বুলি। বাইদেউ মোৰ হাগা লাগছে, মই ঘৰত যাওঁ। বাইদেউ পেটটো এনেকে বিহে আছে বাইদেউ, মই থাকবা পাৰা নাই। গৰম দিছি। তই ঘৰত যা এতিয়া মই যাওঁ। যা জকে যা তাকে যা। এটা মোক প্ৰশ্ন উত্তৰ দি চলিক নেদবি লাই কুকুৰক নেদবি ঠাই, তাৰ মানে কি ক? বাইদেউ মই কম নেকি? তইয়ে ক, নহ'লে বা কাক সুধছো? দে বাইদেউ শুনক। চলিক লাই দিবা শাক দিছি, পালেং দিবা দিছি, মানে পালেং শাক। কুকুৰক ঠাই দিব শাক দিছি, জাগা দিবা কৈছো। বঢ়িয়া। এটা প্ৰশ্ন উত্তৰ দিবা পৰা নাই তাক লগি। কি কম বাইদেউ? বৰ জোৰেৰে বতাহ বৰষুণ আহিলে কি বুলি কোৱা হয়? বাইদেউ আংগ বাচাই না জৰি কয়। কি জৰি কয়ে? তই কচোন। বাইদেউ যেতিয়া বতাহ বৰষুণ জোৰে আহে তেতিয়া বাইদেউ মালুম কয়, বাহিৰত যা বাপা, উত্তৰৰ দি গুচি যা, আমাৰ ভাঙা চিঙা ঘৰ একো অনিষ্ট নকৰবি। কিনো কবাৰ হৈছে তো শুনে? তই কচোন তোৰ প্ৰিয় বস্তুটো কি? বাইদেউ মদৰ বটল দিয়ক। তই কচোন তোৰ ভাল পোৱা বস্তুটো কি? বাইদেউ আমাৰ ঘৰৰ পিছফালে যি ঘৰ তাৰ ডাঙৰটো চলি, তাক মই ভাল পাওঁ। তই এই কবা আহিছা? তোক মই এই কবা দিছো নেকি? তেতিয়াহ'লে বাইদেউ কি ক'বা দিছিল? কিবা খাই ভাল পা না কিবা পিন্ধি ভাল পা না সেইহে সুধছো। তই কি কবা আহিছা? দে তই কচোন তই কি ভাল পা, মানে তোৰ প্ৰিয় বস্তুটো? ডক্টৰ হাগা কাটলা বৰুৱাৰ ডাক্তৰটো বেছি ভাল পাওঁ, সিয়ে মোৰ প্ৰিয়। তই খাই এলিয়ে, এইবিলাক কি কবা আহিছা তুমি? মোৰ অলপ অসুখ হৈ আছে, আজি অলপ সোনকালে ছুটি দিওঁ দে, ময়ো মেডিকেলতে যাব লাগিব। বাইদেউ আপুনি ক'ৰ মেডিকেলত যাব? মই ডাক্তৰ হাগাৰেন্দ্ৰ বৰুৱা মেডিকেলত যাম।
অ' বাইদেউ তাকে নাযাব কিয় হে তই কিয় হাক দিছা বাইদেউ অ' তাতে জিয়াত মানুহক অপাৰেশ্যন কৰি মাৰি পেলই চকীদাৰটো অপাৰেশ্যন কৰে হা হৈ না তেনেহ'লে নাযাওঁ দে তাৰে ডাক্তৰটো বোলে বেছি ভাল লগা মস্ত হেণ্ডচাম বোলে হয় বাইদেউ বিৰাট হেণ্ডচাম মোৰ বাইদেউ হিয়াৰ কাৰণতে পাগল আজি যদি তুমি সকলে ঘৰত যা মই যাওঁ বাইদেউ নালাগে